নমস্কাৰ শ্ৰোতাবৃন্দ, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দুটিমান অনুগল্পৰ পাঠ। আজি অনুগল্প পাঠত আছে নন্দিনী নীলাভৰ অনুগল্প বিত্ত চতুৰ্ভুজ ইত্যাদি, প্ৰদীপ চেতিয়াৰ অনুগল্প অপতৃণ আৰু অনামিকা কলিতাৰ অনুগল্প দুৰ্ঘটনা আৰু লগতে আছে মোৰ স্বৰচিত এটি অনুগল্প সেন্দুৰ। আহকচোন এতিয়া আমি অনুগল্পৰ পাঠৰ মাজলৈ যাওঁ। প্ৰথমে মই লৈছোঁ অনুগল্প নন্দিনী নীলাভৰ অনুগল্প বিত্ত চতুৰ্ভুজ ইত্যাদি। বৰদেউতা অ বৰদেউতা, বিনয়ে দেখিলে নীলকণ্ঠ বৰদেউতাৰ পুতেকৰ গাত মাত্ৰ ধুতি এখন, চোতালৰ চুকটোত দাৰ আগেৰে অঁকা এটা ডাঙৰ চতুৰ্ভুজ, তাৰ কাষতে ধিমিকি ধিমিকি জ্বলি থকা চাকিগছিৰ পৰা বৰদেউতাই যেন মাত দিলে, আহিলি বিনয়, মই যে কৈছিলোঁ আমাৰ জীৱনবোৰ একো একোটা বৃত্ত। বিনয়ে মৌন কণ্ঠেৰে কৈ উঠিল, হয় বৰদেউতা, এই বৃত্তই শেষত গৈ এটা চতুৰ্ভুজৰ মাজত শুই পৰে আৰু জীৱনৰ যোগ বিয়োগ সামৰি চিৰদিনলৈ মৰমৰ চোতালখনত বিলীন হৈ যায়। ধন্যবাদ নন্দিনী নীলাভ, আপোনাৰ অনুগল্প পাঠ কৰি ভাল লাগিল। ইয়াৰ পিছৰ অনুগল্পলৈ আহিছোঁ। ইয়াৰ পিছৰ অনুগল্প প্ৰদীপ চেতিয়াৰ অনুগল্প অপতৃণ। মাকৰ কথামতে যতীনে বাৰীৰ পিছফালে পথাৰত কাম কৰি থকা বাপেকক মাতি আনিবলৈ গ'ল। বাপেকে বাৰীত সংলগ্ন পথাৰখনত থকা সৰু পুখুৰীটোলৈ চাই আছিল। পুখুৰীটোত ডাঠ শেলুৱৈয়ে ছাটি ধৰি আছে। নপানী পাই পুনিবোৰো দেখা দিছে। কাইলৈ পুখুৰীটো সিঁচি পেলাব লাগিব। কিয়, মাছবোৰ পোৱালি হৈ আছে দেখোন। মাছ ধৰিবলৈ নহয় অ', পুখুৰীৰ তলি ওলাই যোৱাকৈ নিশিছোঁ নহয়। ওপৰৰ শেলুৱৈ পুনিবোৰ যাতে পাৰত দম বান্ধি ৰাখিব পৰাকৈ গোটাই আনিব পাৰোঁ, সিমানখিনিহে পানী সিঁচিম। এইবোৰ শুকুৱাই জ্বলাই দিলে আন একো নহ'লেও সাৰ হ'ব, নহ'লে খেতিৰ পথাৰত সোমাই ধানবোৰ নিশকতীয়া কৰি পেলাব, বুজিলি। ধন্যবাদ প্ৰদীপ চেতিয়াদেৱ, আপোনাৰ অনুগল্প পাঠ কৰি ভাল লাগিল। ইয়াৰ পিছৰ অনুগল্প লৈছোঁ অনামিকা কলিতাৰ অনুগল্প দুৰ্ঘটনা। এখন চোতাল, দুয়ো দুটা মেৰুত অৱস্থান কৰে। দেখা দেখি হ'লেই যা দুজনীৰ মাজত মহাভাৰত আৰম্ভ হয়। কিন্তু আজি চোতালখনত নিমাওমাও পৰিৱেশ। ধন্যবাদ অনামিকা কলিতা, আপোনাৰ অনুগল্প পাঠ কৰি ভাল লাগিল। এতিয়া লৈছোঁ মোৰ স্বৰচিত এটি অনুগল্পৰ শিৰোনাম সেন্দুৰ। বোধব্য ৰোকা সাজযোৰে 5টা ফাগুন গৰকা নয়নাই সমাজৰ পৰা কিমান লাঞ্ছনা গঞ্জনা শুনিবলগীয়া হৈছিল তাৰ হিচাপ নাই। এলাগী বুলি ব্যৱহাৰ নকৰা বাৰীৰ নিমজোপাৰ দৰে অৱহেলিত হৈছিল তাই ঘৰখনৰ পৰা। অৱশেষত একালৰ সহপাঠী মুকুল ৰঞ্জন বৰুৱা আগবাঢ়ি আহি তাইলৈ আগবঢ়াই দিছিল দুয়োখন হাত। কপালত আঁকি দিছিল ৰঙা সেন্দুৰৰ ডগমগীয়া বেলিটি। প্ৰতিশ্ৰুতিৰে কাষ চপাই লৈছিল গোটেই জীৱন তাইক নিজৰ কৰি লোৱাৰ হেঁপাহেৰে। ধন্যবাদ। এইকেইটাই আছিল আজি অনুগল্প পাঠৰ অনুগল্প। আজিলৈ সামৰিছোঁ। ধন্যবাদ।